নমস্কাৰ মোৰ চেনেলৰ দ্বিতীয়টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম ভিডিঅ'টিত শ্বেয়াৰ মাৰ্কেট কি, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কি জনাৰ দৰকাৰ সেই বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি শ্বেয়াৰ মাৰ্কেটৰ লগত কেনেকৈ জড়িত হ'ম, কেনেকৈ ক'ত ডিমেট একাউণ্ট খোলাটো ভাল হ'ব, ডিমেট একাউণ্ট কি সেই বিষয়ে আলোচনা কৰিম। এতিয়া শ্বেয়াৰ মাৰ্কেটত ভৰি দিবলৈ আমাক ডিমেট একাউণ্ট লাগে। ডিমেট একাউণ্ট কি? ডিমেট একাউণ্ট হৈছে যাৰ জৰিয়তে আমি শ্বেয়াৰ কিনা বেচা কৰিব পাৰোঁ। যিহেতু আমি কোনো ধৰণৰ ষ্টক এক্সচেঞ্জত আমি প্ৰত্যক্ষভাৱে শ্বেয়াৰ কিনা বেচা কৰিব নোৱাৰোঁ বা বিনিয়োগ কৰিব নোৱাৰোঁ, গতিকে আমাক ডিমেট একাউণ্টৰ প্ৰয়োজন। আমি ডিমেট একাউণ্টৰ জৰিয়তেহে সেই শ্বেয়াৰটি কিনা বা বেচা কৰিব পাৰিম। এতিয়া ভাৰতৰ দুটা জনপ্ৰিয় ষ্টক এক্সচেঞ্জ হৈছে NSE, এটা হৈছে NSE আৰু আনটো হৈছে BSE। NSE নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু BSE বম্বে ষ্টক এক্সচেঞ্জ। ধৰা হ'ল NSEৰ লিষ্টেড থকা A নামৰ কোম্পানীটোৰ আমি এটা শ্বেয়াৰ কিনিব বিচাৰিছোঁ। সেই A নামৰ কোম্পানীটোৰ যিটো শ্বেয়াৰ, সেই শ্বেয়াৰটোত আমি বাই অৰ্ডাৰ লগাব লাগিব আমাৰ ডিমেট একাউণ্টৰ পৰা, আৰু সেই অৰ্ডাৰটো NSEলৈ প্ৰেৰণ কৰিব। আৰু NSEয়ে যেতিয়া গ্ৰহণ কৰিব তেতিয়া আমালৈ নটিফিকেশ্যন আহিব যে আমাৰ শ্বেয়াৰটি কিনা হৈ গ'ল। অৰ্থাৎ সেই কিনা শ্বেয়াৰটো আমাৰ ডিমেট একাউণ্টত জমা হৈ থাকিব। এই শ্বেয়াৰ কিনা বেচা কৰাৰ প্ৰক্ৰিয়াটোত অৰ্থাৎ ষ্টক এক্সচেঞ্জ, ডিমেট একাউণ্ট, ব্ৰকাৰেজ হাউচ, ক্ৰেতা বিক্ৰেতা অৰ্থাৎ বায়াৰ সেলাৰ, এই সকলোৰে ওপৰত নিয়ন্ত্ৰণ কৰিব, এই সকলোকে নিয়ন্ত্ৰণ কৰিব SEBIয়ে, Securities and Exchange Board of India, চমুকৈ SEBIয়ে এই সকলোৰে ওপৰত তীক্ষ্ণ নজৰ ৰাখিব যাতে কোনো এটাই ইলিগেল কৰিব নোৱাৰে। এই প্ৰক্ৰিয়াটোত আমি যেনেকৈ নিজে কৰিব নোৱাৰা কাম এটাৰ বাবে যিটো কাম আমাক বেলেগে কৰি দিয়ে, সেই কামটোৰ বিনিময়ত আমি যেনেকৈ সেই মানুহজনক পইচা দিওঁ, ঠিক তেনেকৈ আমি যিহেতু ষ্টক এক্সচেঞ্জৰ পৰা প্ৰত্যক্ষভাৱে শ্বেয়াৰ কিনিব নোৱাৰোঁ, সেইবাবে আমি শ্বেয়াৰ কিনা বেচা কৰা প্ৰক্ৰিয়াটোত প্ৰত্যেকটো মুহূৰ্ততে অৰ্থাৎ প্ৰত্যেকটো অৰ্ডাৰতে আমি ব্ৰকাৰেজ হাউচ, ষ্টক এক্সচেঞ্জ আৰু SEBI হৈছে ভাৰত চৰকাৰৰ এটা সংস্থা, এই আটাইকে আমি কম বেছি পৰিমাণে কৰ দিব লাগিব। ভাৰতৰ দুটা জনপ্ৰিয় ষ্টক এক্সচেঞ্জ হৈছে NSE আৰু আনটো হৈছে BSE। NSE হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ। নেশ্যনেল ষ্টক এক্সচেঞ্জত প্ৰায় 16ৰো অধিক কোম্পানী লিষ্টেড আছে, অৰ্থাৎ 16ৰ অধিক কোম্পানীৰ শ্বেয়াৰ আছে NSEত, আৰু BSEত প্ৰায় 300 কোম্পানীৰ শ্বেয়াৰ আছে। এতিয়া আমি সাধাৰণতে শুনি থাকোঁ নিফটি আৰু সেনসেক্স। নিফটি আৰু সেনসেক্স কি? নিফটি হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ আৰু সেনসেক্স হৈছে বম্বে ষ্টক এক্সচেঞ্জৰ। কিন্তু নিফটি আৰু সেনসেক্স শ্বেয়াৰ নহয়। নিফটি হৈছে NSEৰ অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জত থকা মুঠ 12টা ছেক্টৰ, যি 12টা ছেক্টৰ ভাৰতৰ মূল অৰ্থনীতিৰ লগত জড়িত, সেই 12টা ছেক্টৰৰ কোম্পানীৰ মুখ্য 50টা শ্বেয়াৰৰ সূচকাংক হৈছে নিফটি। আৰু সেনসেক্স হৈছে বম্বে ষ্টক এক্সচেঞ্জৰ শীৰ্ষ 30টা কোম্পানীৰ শ্বেয়াৰৰ সূচকাংক অৰ্থাৎ গড় সূচকাংক। সেয়া হৈছে নিফটি আৰু এইটো হৈছে সেনসেক্স। নিফটি হৈছে NSEৰ লগত জড়িত আৰু সেনসেক্স হৈছে BSEৰ লগত জড়িত। এতিয়া আমি ডিমেট একাউণ্ট খুলিবলৈ কি কৰিব লাগিব? আমি ডিমেট একাউণ্ট খুলিবলৈ আজিকালি প্ৰায়বিলাক ব্ৰকাৰেজ হাউচে অতি সহজতে ডিমেট একাউণ্ট খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৰ্থাৎ আপুনি আধাৰ কাৰ্ড যদি থাকে, অতি কম সময়ৰ ভিতৰতে আপুনি নিজৰ ডিমেট একাউণ্টটি সেই ব্ৰকাৰেজ হাউচত খুলিব পাৰিব। ডিমেট একাউণ্ট খুলিবলৈ আপোনাক প্ৰথমতে লাগিব ছেভিংছ বেংক, 1 নম্বৰ ছেভিংছ বেংক একাউণ্ট।
সেভিংস বেংক একাউণ্টৰ পিছত আপোনাৰ সেই বেংক একাউণ্টটিৰ এটা কেনচেল চেক আৰু ইনকাম চাৰ্টিফিকেট হিচাপে আপোনাক 6 মান্থছৰ ষ্টেটমেণ্ট লাগিব, লাষ্ট 6 মান্থছৰ ষ্টেটমেণ্ট। তাৰপিছত আপোনাক আইডেণ্টিটি কাৰ্ড লাগিব। আইডেণ্টিটি প্ৰুফ হিচাপে পান কাৰ্ড ব্যৱহাৰ কৰিব পাৰে, পান কাৰ্ড বাধ্যতামূলক। আধাৰ কাৰ্ড লাগিব আৰু ভোটাৰ আইডি বা লাইচেন্স বা পাছপোৰ্ট এনেকুৱা ধৰণৰ যিকোনো এখন পৰিচয় পত্ৰ হ'লে। আপুনি কোনটো ব্ৰকাৰেজ হাউচত ডিমেট একাউণ্ট খুলিব এই বিষয়ে আপুনি গুগলত গৈ চাব পাৰে। গুগলত কোনটো ব্ৰকাৰেজ হাউচৰ ছাৰ্ভিচ ভাল, কোনটো ব্ৰকাৰেজ হাউচে কেনেকুৱা কি ছাৰ্ভিচ প্ৰভাইড কৰে সেইটো আপুনি গুগলত গৈ চাব পাৰে। আপুনি যদি SAMCO, ALICEBLUE, 5 পইচা, UPSTOX এই চাৰিটাত আপুনি নিজৰ ডিমেট একাউণ্ট খুলিব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত থকা তলৰ লিংকত ক্লিক কৰক আৰু আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে অতি কম সময়ৰ ভিতৰত আপুনি নিজৰ ডিমেট একাউণ্টটি খুলি ল'ব পাৰিব। মই SAMCO এই ব্ৰকাৰেজ হাউচটিৰ ডিমেট একাউণ্ট মই বেছি ভাল পাওঁ, কাৰণ হৈছে তাৰ যিটো মোবাইল ট্ৰেডিঙৰ সুবিধা, অৰ্থাৎ মোবাইলত ট্ৰেডিং কৰাৰ সুবিধাটো SAMCOৰ এপ্লিকেশ্যনটোত বেছি সহজ। গুগল প্লে ষ্ট'ৰত সকলো ব্ৰকাৰেজ হাউচৰে নিজৰ এপ্লিকেশ্যন পোৱা যায় যদিও তাৰ ভিতৰত SAMCOৰ যিটো ষ্টক নোট এপ্লিকেশ্যন আছে সেই ষ্টক নোট এপ্লিকেশ্যনটি মোবাইলত ব্যৱহাৰ কৰিবলৈ অতিকে সহজ বুলি মই ভাবোঁ। কাৰণ যিহেতু মই ব্যৱহাৰ কৰি আছোঁ, মই SAMCOৰ ষ্টক নোট ব্যৱহাৰ কৰি আছোঁ আৰু ষ্টক নোটৰ যোগেদি মোবাইলত ট্ৰেডিং কৰিবলৈ বা ইনভেষ্টমেণ্ট কৰিবলৈ বা যিকোনো ধৰণৰ ডিটেইলছ চাবৰ কাৰণে আৰু সকলো ধৰণৰ আপডেট তাত আহি থাকে। গতিকে সেই এপ্লিকেশ্যনটি বেছি সুবিধাজনক বুলি মই ভাবোঁ। তাৰ বাহিৰেও বাকী সকলো ব্ৰকাৰেজ হাউচৰে নিজৰ ডিমেট একাউণ্টৰ এপ্লিকেশ্যন পোৱা যাব গুগল প্লে ষ্ট'ৰত। এতিয়া আপোনাৰ যিমান ইনকাম, সেই ইনকামৰ আটাইখিনি পইচা ডিমেট একাউণ্টত সোমোৱাটো কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় আৰু অধিক লাভৰ সপোন দেখাটো একেবাৰে ভিত্তিহীন কথা। অৰ্থাৎ এদিনতেই কৰ'ৰপতি হ'ব বিচাৰিলে এদিনতেই হয়তো আপোনাৰ সকলো পইচা শেষ হৈ যাব পাৰে। গতিকে আপোনাৰ ইনকামৰ 10ৰ পৰা 20% যিখিনি আপুনি ৰাহি কৰিব পাৰে, সেই ৰাহি ধনখিনি আপুনি লাহে লাহে ডিমেট একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি তাত আপোনাৰ মূলধনটো প্ৰথমতে শক্তিশালী কৰি লোৱা উচিত। আৰু যেতিয়া মূলধনটো শক্তিশালী কৰি ল'ব তেতিয়া আপোনাৰ ইনভেষ্টমেণ্ট কৰাৰ প্ৰক্ৰিয়াটো বেছি মজবুত হ'ব। এতিয়া আমাক মূলধনটো কিয় বেছি লাগে? প্ৰায় 20,000ৰ ওপৰত লাগে। আচলতে 20,000ৰ ওপৰত হ'লেহে আমি তাত এটা ভাল ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। কিয়নো আমি যদি 1,000 টকা লগাওঁ, 1,000 টকাৰে 100 টকীয়া শ্বেয়াৰ আমি 10টা কিনিলোঁ। 10টা কিনাৰ পিছত সেই শ্বেয়াৰটি 5 টকা বাঢ়িলে, ধৰি ল'লোঁ 2 মাহত 5 টকা বাঢ়ি গ'ল। 5 টকা বাঢ়োতে 100 টকীয়া শ্বেয়াৰটি 105 টকা হ'লগৈ, আপোনাৰ লাভ হ'ব 50 টকা। কিন্তু সেই 50 টকাৰ পৰা আপুনি ব্ৰকাৰেজ হাউচক প্ৰায় 40 টকা দিব লাগিব। গতিকে আপোনাৰ লাভ একেবাৰে প্ৰায় শূন্যৰ দৰে হৈ যাব। অৰ্থাৎ 10 টকাৰ লাভ হ'ব বা কিছুমান ব্ৰকাৰেজ হাউচত সেই 10 টকাও কাটি দিব পাৰে। গতিকে আপুনি যেতিয়া মূলধনটো শক্তিশালী কৰি লয় তেতিয়া আপোনাৰ লাভ হোৱাৰ আশা। শ্বেয়াৰ মাৰ্কেটত 3টা ছেগমেণ্ট আছে: ইকুইটি, কমোডিটি আৰু কাৰেঞ্চি। এতিয়া ইকুইটি হৈছে আমাৰ যিবিলাক শ্বেয়াৰ থাকিব, কোম্পানীৰ শ্বেয়াৰ থাকিব ষ্টক এক্সচেঞ্জৰ, সেইবিলাক হৈছে ইকুইটি। আৰু কমোডিটি হৈছে যেনেকুৱা গ'ল্ড, চিলভাৰ, ক্ৰুড অইল, এনেকুৱা নেচাৰেল গেছ, এইবিলাক হৈছে কমোডিটি। আৰু কাৰেঞ্চি আমাৰ ভাৰতীয় টকাৰ বিপৰীতে কিমান ডলাৰ, US ডলাৰ কিমান, বা বাকী যিবিলাক অন্য দেশ আছে সেই অন্য দেশৰ কাৰেঞ্চিবিলাকৰ ওপৰত ট্ৰেডিং হয়। গতিকে কমোডিটি আৰু কাৰেঞ্চি এই দুটা এডভান্স লেভেল আচলতে। গতিকে প্ৰথম পৰ্যায়ত আমি ইকুইটিত ভৰি দিয়া উচিত।
যেহেতু আপুনি শ্বেয়াৰ মাৰ্কেটত নতুনকৈ ভৰি দিব খুজিছে তেতিয়াহ'লে আপুনি ইকুইটি সেগমেন্ট সিলেক্ট কৰাটো ভাল হ'ব তাৰ ভিতৰতো বহুত কেইটা ভাগ আছে ইকুইটিৰ ভিতৰত এটা আছে কেশ আৰু এটা আছে ফিউচাৰ এণ্ড অপচন গতিকে ফিউচাৰ এণ্ড অপচন এই সেগমেন্ট দুটা আপুনি পিছত ব্যৱহাৰ কৰিব পাৰিব অৰ্থাৎ ইয়াৰ বিষয়ে আৰু অধিক জানিব লাগিব কিন্তু ইকুইটি কেছৰ বিষয়ে অলপ কমকৈ জানিলেও মানে ইকুইটি কেছটো কি এইটো হৈছে আপোনাৰ কোম্পানীৰ যিকোনো এটা শ্বেয়াৰৰ অংশীদাৰ ইকুইটি কেছ হৈছে কোম্পানী এটাৰ পাৰ্টনাৰশ্বিপ অৰ্থাৎ আপুনি কোম্পানী এটাৰ সেই শ্বেয়াৰ এটা কিনি ল'ব পাৰিব আপুনি এটাৰ পৰা যেইটালৈ কিনে আপুনি নিজৰ ইচ্ছামতে কিনিব পাৰিব কিন্তু ফিউচাৰ এণ্ড অপচনত সেইটো আপুনি কৰিব নোৱাৰে ফিউচাৰ আৰু অপচনত এটা লট থাকিব অৰ্থাৎ নিফটিৰ লট থাকিব 75 মানে 75 কোৱান্টিটি আপুনি কিনিবই লাগিব তেতিয়াহে এটা লট হ'ব আৰু 75x কৰি গৈ থাকিলে আপুনি তেনেকুৱা লট কিনিব পাৰিব কিন্তু আপুনি ইকুইটি কেছ সেগমেন্টত আপুনি শ্বেয়াৰ এটাও কিনিব পাৰে নাইবা আপুনি 1000টাও শ্বেয়াৰ কিনিব পাৰে গতিকে শ্বেয়াৰ মাৰ্কেটত যিবিলাকে নতুনকৈ ভৰি দিছে তেওঁলোকে ইকুইটি কেছ মাৰ্কেটত কাম কৰাটো বেছি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে ইকুইটি কেছত ভৰি দি ইকুইটি কেছত ট্ৰেডিং কৰি বা ইনভেষ্টমেন্ট কৰি তেওঁলোকে জ্ঞান আয়ত্ত কৰি ল'ব পাৰে আৰু জ্ঞান আয়ত্ত কৰিহে পিছত ফিউচাৰ আৰু অপচনত ভৰি দিব পাৰে এতিয়া আহো ইকুইটি কেছলৈ ইকুইটি কেছতো আকৌ দুই ধৰণৰ ট্ৰেডিং হয় এটা হৈছে ডেলিভাৰী সেগমেন্ট আৰু আনটো হৈছে ইন্ট্ৰাডে সেগমেন্ট এতিয়া ডেলিভাৰী সেগমেন্ট কি আপুনি যেতিয়া কোম্পানীৰ শ্বেয়াৰ এটা কিনি ল'ব সেই শ্বেয়াৰটি আপোনাৰ একাউণ্টত জমা হৈ যাব সেই ডিমেট একাউণ্টত জমা হৈ যাব আৰু সেইটো আপোনাৰ হোল্ডিং হিচাপে দেখুৱাব আৰু আপুনি সেইটো এদিনেই হওক বা আপুনি লং টাৰ্মৰ কাৰণেও সেইটো ৰাখি দিব পাৰিব অৰ্থাৎ সেইটো এটা ইনভেষ্টমেন্ট ধৰা হ'ল আপোনাৰ হাতত 20000 টকা আছে 20000 টকাত আপুনি 500 টকীয়া শ্বেয়াৰ কেইটা পাব 20000 টকাত 500 টকীয়া শ্বেয়াৰ 40টা পাব গতিকে আপুনি 500 টকীয়া শ্বেয়াৰ এটি কিনি ল'লে কিনি লোৱাৰ পিছত আপুনি জানে যে এই কোম্পানীটোৰ ভৱিষ্যত ভাল আৰু এই কোম্পানীটি যেনেকৈ নহওক গ্ৰোথ হ'ব তাৰ পৰা আপোনাৰ সেই এবছৰ পিছত 500 টকীয়া শ্বেয়াৰটি 600 টকা হ'লগৈ 600 টকা হোৱাৰ পিছত আপোনাৰ 100 টকাকৈ লাভ হ'ব গতিকে 40টা শ্বেয়াৰ আছিলে আপোনাৰ 100 টকাকৈ লাভ হ'ল আপোনাৰ লাভ 4000 হ'ব আৰু আনহাতে আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকে কিন্তু আপুনি সেই শ্বেয়াৰটিত ইনভেষ্ট কৰাৰ আগতে আপুনি জানিব লাগিব যে ইয়াৰ ফিউচাৰটো কি ভৱিষ্যতে শ্বেয়াৰটি ওপৰলৈ যাব নে তললৈ যাব এনেকুৱা বহুত কেইটা শ্বেয়াৰ আছে 300-400 টকা চলি আছিল কিন্তু আজি 4-5 টকা চলি আছে আৰু এনেকুৱা শ্বেয়াৰো আছে যি 50-60 টকা চলি আছিল তাৰ পৰা গৈ 600 টকাও হৈছে গতিকে আপুনি শ্বেয়াৰটিৰ ডিটেইলছ চাইহে বা কোনো ভাল ফাইনেন্সিয়েল এডভাইজাৰৰ লগত কথা পাতিহে আপুনি শ্বেয়াৰ এটি কিনা উচিত এতিয়া ডেলিভাৰী সেগমেন্টত আপুনি যেতিয়া কিনি ল'ব কিনি লোৱাৰ পিছত সেইটো আপুনি লং টাৰ্মৰ কাৰণে ৰাখি দিব পাৰে অৰ্থাৎ সেইটো আপোনাৰ ইনভেষ্টমেন্ট কিন্তু আপুনি যেতিয়া ইন্ট্ৰাডে সেগমেন্ট কৰিব ইন্ট্ৰাডে সেগমেন্টত আপুনি যিদিনা কিনিব অৰ্থাৎ মাৰ্কেট খুলিব 9:15 আৰু ক্লোজ হয় 3:30 এতিয়া 9:15 যেতিয়া খুলিব আপুনি সুযোগ বিচাৰি থাকি উঠি আপুনি কিনি ল'লে কিনি লৈ উঠি আপোনাৰ যেতিয়ালৈকে লাভ নহয় আপুনি হয়তো তেতিয়ালৈ নোলাব কিন্তু এইখিনিতে প্ৰশ্ন হয় যদি আপোনাৰ লাভ নহয় তেতিয়াহ'লে আপোনাৰ দিনটোৰ মূৰত কি হ'ব আপুনি যেতিয়া ইন্ট্ৰাডে সেগমেন্টত ট্ৰেডিং কৰিব তেতিয়া আপোনাৰ লাভ নহলেও আপোনাৰ যি লাভেই হওক বা লোকচানেই হওক যি চলি আছে 3:15 যি ৰেট চলি থাকে সেই ৰেটত আপোনাক উলিয়াই দিব অৰ্থাৎ আপোনাৰ ইন্ট্ৰাডে সেইটোৱে ইন্ট্ৰাডে যিটো আপুনি যিকোনো মুহূৰ্তত কিনিব পাৰে আৰু তাৰ 10 মিনিট পিছতো বেছি দিব পাৰে
বা 2 ঘণ্টা পিছতো বেছি দিব পাৰে 1টা বজাতো বেছি দিব পাৰে কিন্তু আপুনি যদি নিজে বিক্ৰী নকৰে তেতিয়া আপোনাক ডিমেট একাউণ্টে তাৰ পৰা উলিয়াই আনিব অৰ্থাৎ আপুনি যেহেতু ইন্ট্ৰাডে সেগমেন্টত ট্ৰেডিং কৰিছিল আপোনাক 3:10 পৰা 3:20 ভিতৰত যিকোনো এটা সময়ত আপোনাক সেই ট্ৰেডিঙৰ পৰা উলিয়াই আনিব যেতিয়া উলিয়াই আনে সেই টাইমত যিটো ৰেট চলি থাকে সেই ৰেটতে উলিয়াই আনিব আপুনি ধৰা হল ইন্ট্ৰাডে ট্ৰেডিং কৰিব খুজিছে SBIN ষ্টেট বেংক অফ ইণ্ডিয়াৰ শ্বেয়াৰটিৰ নাম হৈছে SBIN শ্বেয়াৰটি আপুনি 9:15 দেখিলে যে 200 চলি আছে আৰু আপুনি ভাবিলে যে এই শ্বেয়াৰটি নিশ্চিতভাৱে দিনটোত ওপৰলৈ গতি কৰিব আৰু আপুনি 100টা শ্বেয়াৰ কিনি ললে 200 টকা ধৰক এতিয়া 10 বজাত সেই শ্বেয়াৰটিৰ মূল্য হলগৈ 201 টকা আপোনাৰ 1 টকাকৈ লাভ হৈ আছে কিন্তু আপুনি আৰু আশা কৰিছে 102 টকা লৈ যাব বা 103 টকা মানে কি 203 টকা লৈ যাব বা 204 টকা লৈ যাব কিন্তু সেই মুহূৰ্ততে শ্বেয়াৰটিৰ মূল্য হলগৈ 197 অৰ্থাৎ 3 টকা আকৌ কমি আহোতে আপুনি ৰখি আছে ৰখি থাকি উঠি 2 বাজি গল শ্বেয়াৰটিৰ মূল্য ওপৰলৈ যোৱা নাই কিন্তু 3:15 সেই শ্বেয়াৰটি যদি 197 চলি থাকে তেতিয়া আপোনাক 197ত উলিয়াই দিব অৰ্থাৎ আপোনাৰ 3 টকাকৈ লোকসান হ'ব নাইবা সেই 3 বাজিত আপুনি যদি দিনটো চোৱা নাছিল বা আপুনি অন্য কামত হঠাৎ ব্যস্ত হৈ গল তাৰ পিছত আপুনি 3:15 চাব যে 3:15 যিটো ৰেট চলি থাকে অৰ্থাৎ 200 টকাত কিনা শ্বেয়াৰটি যদি 205 টকাও চলি থাকে আপোনাক 205 টকা দৰত উলিয়াই দিব অৰ্থাৎ আপোনাৰ 5 টকা লাভ হ'ব অন্যহাতে যদি 197ত উলিয়াই দিয়ে তেতিয়াহলে আপোনাৰ 3 টকা লোকসান হ'ব অৰ্থাৎ ইন্ট্ৰাডেত আপুনি যিদিনাই কিনে সেই দিনা ওলাবই লাগিব এতিয়া ইন্ট্ৰাডেত এটা কথা আসলতে ভাল আপুনি লিভাৰেজ পায় কিন্তু আপুনি লিভাৰেজ পালেও নতুনকৈ যদি আপুনি শেয়াৰ মাৰ্কেটত ভৰি দিব খুজিছে তেতিয়াহলে আপুনি ডেলিভাৰী সেগমেন্টত কাম কৰাই আপোনাৰ বাবে বেছি সহজ হ'ব কাৰণ ইন্ট্ৰাডেত যথেষ্টখিনি ৰিস্ক থাকে এই ভিডিঅ'টিত আমি ডিমেট একাউণ্ট সম্বন্ধে আলোচনা কৰিলো ডিমেট একাউণ্ট ক'ত খোলাটো বেছি ভাল হ'ব সেই বিষয়ে আলোচনা কৰিলো ডিমেট একাউণ্ট কেনেকৈ খুলিব লাগে সেই বিষয়ে আলোচনা কৰিলো আৰু আমি প্ৰথমতে কোন সেগমেন্টত কাম কৰাটো বেছি ভাল সেই বিষয়ে আমি আলোচনা কৰিলো অহা ভিডিঅ'টোত আমি SAMCO stock note SAMCOৰ যিটো stock note এপ্লিকেশন আছে সেই এপ্লিকেশনটো কেনেকৈ ব্যৱহাৰ কৰে সেই এপ্লিকেশনটো ব্যৱহাৰ কৰা সহজ নে টান সেই বিষয়ে আমি আলোচনা কৰিম এনেকুৱা ধৰণৰ সকলো ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ চেনেলটি এছামিজ আইডিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আগন্তুক যিবিলাক ভিডিঅ' আহিব সেইবিলাক ভিডিঅ' আপোনালোকে পাই থাকিব